আজি লৈ আহিছোঁ জৰুৰী খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ ভাল খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ ডাঙৰ খবৰ আহি পৰিছে। লাখ লাখ লোকৰ বাবে আহি গ'ল চৰকাৰী জাননী যে 14 জুলাইৰ ভিতৰত কৰিবলগীয়া কামখিনি আপোনালোকে সোনকালে কৰি লওক। আপোনালোকে এইখিনি কাম কৰক। নতুন ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তি কৰিবলৈ এপ্লাই কৰিবলৈ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। পৰিয়ালৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ মুকলি হৈ গ'ল মুকলি হৈ গ'ল প্ৰক্ৰিয়া। আপোনালোকৰ যদি পঞ্চায়তৰ এলেকাৰ হয় তেতিয়াহ'লে আপোনালোকৰ পঞ্চায়ত অফিচত গৈ খবৰ কৰক, আপোনালোকে জমা দিয়ক। পৌৰ এলেকাৰ হ'লে পৌৰসভাত গৈ আপোনালোকে জমা দিয়ক। আৰু নথি পত্ৰখিনি কি লাগিব আপোনালোকক সকলো কথা আপোনালোকক জনাই দি আছোঁ। আৰু আপোনালোকৰ কিন্তু বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। আৰু কি 6বিধ নথি পত্ৰ লাগিব আপোনালোকক কৈ আছোঁ। আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনা প্ৰমাণ পত্ৰ লাগিব। আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৰে ফটো লাগিব, লগতে লাগিব বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডটো কিন্তু আপোনালোকৰ থাকিব লাগিব। আৰু এই ফৰ্মটো ফিল আপ কৰি জমা দিয়ক। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত কোনো কাৰণতে বন্ধ উচ্ছেদ কৰা নহ'ব। 10 তাৰিখে গোৱালপাৰাৰ পাইকানাত উচ্ছেদ চলিব। পাইকানাৰ ৰিজাৰ্ভ ফৰেষ্টত সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'ব। চাপত উচ্ছেদ অভিযান 80% হৈছে আৰু 90% ৰাইজে নিজে আঁতৰি গৈছে। অসমত যিমান ভূমি বেদখল হৈছে সেয়া সম্পূৰ্ণৰূপে উচ্ছেদ হ'বই। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য